বৰ্তমান মই কাৰ্যনিৰ্বাহক অনুষ্ঠিত নকৰাকৈ মই আগৰ সিদ্ধান্তৰ ভিত্তিতে কথাখিনি কৈছোঁ। গতিকে মই ভাবোঁ যে গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰি এখন কল্যাণকামী গণতন্ত্ৰত চৰকাৰে এই যিবিলাক গণতান্ত্ৰিক দ্বিমত, এই দ্বিমতৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো উচিত। ধন্যবাদ। অসম কলেজ শিক্ষক সংস্থাৰ সন্মানীয় সভাপতিগৰাকীক কৰিছোঁ আৰু অৱধাৰিতভাৱে সেই কথাটোৱেই হৈছে পঞ্চম শ্ৰেণীলৈকে স্থিতিস্থাপকতা বুলি পঢ়ি যেতিয়া ষষ্ঠ শ্ৰেণীত হঠাৎ ইলাষ্টিচিটি পঢ়িব লগা হৈ গৈছে ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব টান কথাই হৈছে। আৰু একেই কথাটো হৈছে অভিভাৱকে ঘৰত তত্ত্বাৱধান দিব পৰা নাই। আৰু আলোচনাটো তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। মই প্ৰধান শিক্ষকৰ পদটো শীঘ্ৰেই নিযুক্তি দিবৰ কাৰণে দাবী কৰিছে। অসমৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ নাই, গতিকে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি প্ৰধান শিক্ষক নিযুক্তি দিবলৈ দাবী কৰিছে। প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণীভিত্তিক শিক্ষক নিযুক্তি দিবলৈ দাবী কৰিছে আৰু য'ত মিক্স মিডিয়াম আছে তাত মাধ্যম ভিত্তিক শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে। আনহাতে অসমৰ আন আন বিদ্যালয়ত বিষয়ভিত্তিক শিক্ষক নিযুক্তি দিবলৈ আজি সভাই দাবী কৰিছে। আৰু এই কথা আজি আমি স্পষ্টকৈ কৈছোঁ যে আমি সমস্যাৰ সমাধান বিচাৰোঁ আৰু অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু মাতৃভাষা মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। আৰু ছাত্ৰ সন্থাই অসমৰ সকলো শিক্ষক সংগঠনৰ দিহা পৰামৰ্শলৈ আমি আগবাঢ়ি যাম। আৰু এই এমাহ যি কাৰ্যসূচী আমি হাতত লৈছোঁ, এমাহ কাৰ্যসূচীৰ মাজতো সন্মানীয় শিক্ষক সংগঠনসমূহৰ লগত আমি আলোচনা কৰিম। আজি 9টা শিক্ষক সংগঠন আহিছে, কেইবাটাও শিক্ষক সংগঠন আহিব নোৱাৰি তেওঁলোকৰ দৃষ্টিভংগী আমাক জনাইছে। ভৱিষ্যত দিনত আকৌ আলোচনাত মিলিত হোৱাৰ কথা দিছে। গতিকে আমি ইয়াৰ ভৱিষ্যতৰ দিনতো অসমৰ সকলো শিক্ষক সংগঠনৰ লগত আমি আলোচনাত মিলিত হৈ তেখেতসকলৰ পৰামৰ্শলৈ আমি আগবাঢ়ি যাম। আৰু এই এমাহ কাৰ্যসূচীৰ মাজে মাজে আমি বিভিন্ন জনগোষ্ঠীয় সংগঠন, আন আন জাতীয় সংগঠনৰ লগতো আমি আলোচনা কৰিম। আৰু পৰৱৰ্তী কৰ্মপন্থা সম্পৰ্কত আমি পুনৰ নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভাৰ লগত আলোচনা কৰি পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচীৰ ৰূপৰেখা আমি নিয়ন্ত্ৰণ কৰিম।